হেল্ল' এভৰিৱান, আজি মই আহিছোঁ মোৰ অতিকৈ মৰমৰ ভাইটি এজনৰ বিয়াত আৰু আমি আহি কমলাবাৰী পালোহি। বিয়াখন কমলাবাৰীতে হয়। মই যেতিয়া আইলেণ্ড একাডেমীত জব কৰি আছিলোঁ তেতিয়াৰ পৰা এতিয়ালৈকে মোৰ সুখ দুখত, মোৰ বিপদত সকলো ক্ষেত্ৰতে মোৰ খবৰ লৈ থাকে। আৰু আমি ইয়াৰ বিয়া ঘৰত আমাৰ কণমানিকণে গানৰ তালত নাচি আছে, মা বহি আছে আৰু আমাৰ বোৱাৰীক দেখাম আপোনালোকক। আৰু এয়া মা, তিনিওজনী আহিলোঁ আৰু এয়া আমাৰ নতুন দৰা কইনা। সকলোৱে আশীৰ্বাদ কৰিব, তেওঁলোকৰ যুগ্ম জীৱন যেন সুখৰ হওক। মোক আচলতে কইনা আনিবলৈও লগ ধৰিছিল, কিন্তু মইহে যাব নোৱাৰিলোঁ। সেইকাৰণে আজি তাৰ ৰিচিপশ্যন পাৰ্টিৰ দিনাখন আহি তাক দেখাটো দিছোঁহি। আৰু আমাৰ কণমানিকণে এয়া গিফ্টবোৰ অনা নিয়া কৰিছে। মই বোলো মাহীয়েকৰ বিয়াত প্ৰেক্টিচ হৈ যাব আৰু বোলো মাহীয়েকৰ বিয়া হ'লে এনেকৈ তাই গিফ্ট অনা নিয়া কৰিব পাৰিব। আৰু এয়া পূৰা নাচিছে, একদম ক'বই পৰা নাই, ভাল পাইছে থাকি পেলাই বিয়াত। আৰু সকলোৱে আমাক ইমান বেছি কি ক'ম আৰু শুশ্ৰূষা কৰিছে, বহুত বেছি ভাল লাগিছে। আৰু মাজে সময়ে গৈ আমিও এয়া ফটো উঠিছোঁ। আলহীসকল আহিছে আৰু দৰাৰ মাকে আমাক চবৰ লগতে চিনাকি কৰি দিছে, মই যে দৰাৰ বায়েক হয় সেই সম্পৰ্কটো দেখাই দিছে। সঁচাই বহুত বেছি ভাল লাগিছে। এনেকুৱা সম্পৰ্ক আজীৱন ভালে থাকক আৰু তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওক। শেষত এটাই ক'ম, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।